পঢ়িছিলা তুমি মানে টাইম কিছুমানে কয় 8 ঘণ্টা কিছুমানে 9 ঘণ্টা তুমি কেনেকৈ পঢ়িছিলা নাই মই তেনেদৰে ঘণ্টা হিচাপত পঢ়া নাছিলোঁ মই যেতিয়াই সুবিধা হৈছিলে মই যেতিয়াই মন গৈছিলে মই তেতিয়াই অধ্যয়ন কৰিছিলোঁ তুমি কি কৰি ভাল পোৱা পঢ়াৰ লগতে মই পঢ়াৰ লগতে ছবি আঁকিও ভাল পাওঁ গানো গাওঁ কেতিয়াবা সত্ৰীয়াও নাচোঁ আৰু তেনেদৰে আৰু ভৱিষ্যত তোমাৰ পৰিকল্পনা এতিয়া কিহত এডমিশ্যন ল'বা তুমি হয় মই প্ৰকৃতাৰ্থত এজন মানৱ হ'ব বিচাৰোঁ এইটোৱে হয় মোৰ প্ৰথম কৰ্তব্য আৰু মই ভৱিষ্যতে চিকিৎসককে পেচা হিচাপে লৈ মানৱতাকে কৰিব বিচাৰোঁ চিকিৎসক হ'ব বিচাৰা তুমি অংকুৰৰ পৰা ইয়াত পঢ়ি আছা ইয়াৰ পৰিৱেশ বা ইয়াত পঢ়া কেনেকুৱা পাইছা শংকৰদেৱক বহুত ভাল আচাৰ্য চিত্ৰসকলে যিখিনি শিক্ষাদান কৰে সেইখিনি যদি সম্পূৰ্ণৰূপে শুদ্ধকৈ যদি আমি অধ্যয়ন কৰোঁ আমি ঘৰতো কষ্ট কৰিব লাগিব সকলোৱে কৰিব পাৰে খুব ভাল লাগিছে এই নিকেতনৰ সকলো আচাৰ্য পৰিচালনা সমিতিৰ সদস্য বিষয়ববীয়া আৰু শুভাকাংক্ষীসকলৰ প্ৰচেষ্টাত এই মানে ৰিজাল্ট হৈছে সেইকাৰণে ভাল লাগিছে নিকেতনখনৰ নাম হৈছে আমাৰতো হৈছে বাৰু আমাৰতো পিছৰ কথা নিকেতনৰ নাম হৈছে নিজৰ চেষ্টা ফলত ট্ৰাই কৰিছে চব আৰু কোনো প্ৰাইভেট টিউশ্যন মই দিয়া ব্যৱস্থা নাই কৰা সকলো ৰিক্স কৰিছে আচাৰ্যসকল আৰু তাৰ নিজৰ চেষ্টা আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদ এইবাৰ যি পৰীক্ষা হৈছিলে পৰীক্ষাত 2খন পেপাৰ যেতিয়া লিক হৈছিলে পঢ়াত বহুত সমস্যা হৈছিলে এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িছিলে প্ৰচেছ চলাইছিলে প্ৰচেষ্টা যথেষ্ট মানে তেওঁ চিন্তাত পৰি গৈছিলে হতাশো হৈছিলে আমি উৎসাহ জগাইছিলোঁ যে যি হ'ল হ'বই আৰু উপায় নাই এইটো এনেকুৱা ঘটনা ঘটিছে এতিয়া উপায়টো নাই গতিকে তথাপিতো তাৰ মাজতে প্ৰস্তুতি কৰি তাত চ'ত চলাইছিলোঁ এতিয়া পৰৱৰ্তী সময়ত ক'ত এডমিশ্যন দিম বুলি ভাবিছে আৰু এতিয়া আমি শিৱসাগৰতে কোনোবা এখনত দিম বুলি ভাবি ওচৰতে ৰখাম তাৰপিছত চিন্তা কৰিম পিছত আমি খুব অতিশয় আনন্দিত হৈছোঁ তেনেকুৱা ৰিজাল্ট পাই খালি ইয়াৰ ফল আমি কৃতিত্ব আমি আচাৰ্যসকলকে দিব বিচাৰিছোঁ আমি সুখী ৰিজাল্ট মাক হিচাপে আপুনি যিখিনি কৰণীয় ঘৰত কেনেকৈ পঢ়াৰ যত্ন লৈছিলে কেনেকৈ কি কৰিছিলে আপুনি পঢ়োৱা মানে সৰু কালচোৱাহে তাক চাই দিছিলোঁ ডাঙৰ কালচোৱা তাই নিজে কৰিছিলে কিবা নোৱাৰিলেহে এইটো সুধিছিলে নহ'লে তাই নিজৰ চেষ্টাৰে সেইকণ ফল ভৱিষ্যতে কোন ঠাইত পঢ়াম বুলি ভাবিছে ভৱিষ্যতে তাই চিকিৎসক ৰূপে ৰাইজৰ সেৱা কৰিম বুলিয়ে ভাবিছে তেনেকৈ আগবাঢ়ি যাব বুলি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ মনোগুৰি শংকৰদেৱ বিদ্যালয়ৰ তৰফৰ পৰা আমি সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ বিশেষকৈ 2016 চনত আমাৰ এই বিদ্যালয়ৰ পৰা 3টি ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত পজিশ্যন পাবলৈ সক্ষম হৈছিলে আৰু এইবাৰো আমাৰ ঠিক সেইদৰে এগৰাকী নৱম স্থান পাবলৈ সক্ষম হ'ল আমি যোৱাবাৰো ঠিক সেইদৰে আশা কৰিছিলোঁ এগৰাকী ভাল ছাত্ৰী আছিলে কিবা টেকনিকেল ডিফিকাল্টত এইটো কাম হ'ল বুলি ভাবিছোঁ আমি হ'ব লাগিছিলে আচলতে যোৱাবাৰে বা যি কি নহওক ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানসিক উৎকৰ্ষ সাধন বা শিক্ষাৰ লগত যিখিনি আনুষংগিক বিষয় আছে সেইখিনি পঢ়াৰ উপৰিও তেওঁলোকে বিভিন্ন কথা তেওঁলোকে জানিব লাগিব আৰু এই যিগৰাকী ছাত্ৰী এবাৰ পজিশ্যন পাবলৈ সক্ষম হ'ল তেওঁ বিশেষকৈ কেৱল পঢ়াৰ ক্ষেত্ৰতে নহয় সকলো দিশতে তেখেতে আগভাগ লয় আৰু বিশেষকৈ নৃত্যত
তেখেত আছিলে বিশেষভাৱে বা গান নাচৰ পৰা আদি কৰি খেলা ধূলা সকলোতে। গতিকে আমি আশা ৰাখিছোঁ অকল পঢ়া শুনাতে ভালকৈ নহ'ব, ছাত্ৰ ছাত্ৰীসকল সকলো দিশতে যাতে তেওঁলোকৰ অলৰাউণ্ড যিটো ডেভেলপমেণ্ট বুলি কোৱা হয় সেইখিনি যাতে উপকৰণ ঘটে। বিশেষকৈ 1999 চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনত এই অভাজনে জন্ম লগ্নৰ পৰাই আছোঁ। তাকে প্ৰথমতে আমি 24টি ষ্টুডেণ্টে ছাত্ৰ ছাত্ৰী আমি আৰম্ভ কৰিছিলোঁ। 2009 চনৰ পৰা আমি মেট্ৰিক পৰীক্ষা দিছোঁ। গতিকে এইবাৰ আমাৰ দ্বিতীয়বাৰৰ কাৰণে আমি কুৱেশ্যন পাবলৈ সক্ষম হৈছে। গতিকে ধন্যবাদ থাকিব সকলোলৈকে। আমি এই তাৰ কাৰণে আমি তেওঁলোকৰ যি অভিভাৱকসকল আছে আৰু আমাৰ যি আচাৰ্যসকল আছে সকলোকে আমি হেৰিটো দিব লাগিব তাৰ কাৰণে। গতিকে সকলোৰে প্ৰচেষ্টাতহে কামখিনি হ'বলৈ সক্ষম হৈছে।